33 সংখ্যক মিচিং মিমাং কেবাংগৰ প্ৰতিষ্ঠা দিৱস উদযাপন গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কংকনকান নগৰত MAMK খানাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত 33 সংখ্যক মিচিং মিমা কেবাংগৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে দিছপুৰ মণ্ডলৰ সভাপতি ভাস্কৰ জ্যোতি ডেকা উপস্থিত থাকে। লগতে বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও MAMKৰ কাৰ্যকৰী সভাপতি লগতে বিভিন্ন কাৰ্যকৰ্তাসকল উপস্থিত থাকে। লগতে বিভিন্ন মিচিং সম্প্ৰদায়ৰ লোকৰ উপৰিও অঞ্চলটোৰ স্থানীয় ৰাইজো উপস্থিত থাকে। উদযাপন সমিতিৰ তৰফৰ পৰা সাংবাদিকৰ আগত সমগ্ৰ অনুষ্ঠানৰ সম্পৰ্কে বিতংকৈ জনায়। সকলোৱে মোক সঁহাৰি দিছে। ইয়াতকৈ আৰু ইমান ভাল খবৰ কি হ'ব পাৰে। সকলো ওলাই আহিছে আমাৰ গোটেই জনগোষ্ঠীয় লোকসকল, বেলেগ বেলেগ সম্প্ৰদায়ৰ জাত চবৰে। গতিকে তেওঁলোকে মোক আদৰি লৈছে আৰু সকলো সংকল্পবদ্ধ হৈছে যে এইবাৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে মোক তেখেতসকলে হিয়া উজাৰি ভোট দিব। তাই কৈছোঁ ৰাতিটোৰ ভিতৰতে মোৰ হাতততো যাদুদণ্ড নাই, কিন্তু আন্তৰিকতা যদি থাকে জনপ্ৰতিনিধিজনৰ, আন্তৰিকতাৰে আমি সমস্যাবিলাক সমাধান উলিয়াম। প্ৰত্যেক সমস্যাৰে একোটা সমাধান উলিয়াব পৰা যায় আৰু সেই কথাত মই বিশ্বাসী। বিশেষকৈ আমাৰ 1993 চনতে আমাৰ ইষ্টাব্লিছ কৰা মিচিং মিমা কেবাং এবাৰ 30তম প্ৰতিষ্ঠা দিৱস আমি গুৱাহাটী মহানগৰ সমিতিয়ে তাক মিচিং পৰিণ কেবাঙৰ মিচিং মিমা কেবাং আৰু খানাপাৰা আঞ্চলিক সমিতিৰ TMPK MMK TMMK সকলোৱে মিলি এবাৰ এই কাংকান নগৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ দিনজোৰা কাৰ্যসূচী হিচাপে। গতিকে আমি ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছিলে। কাৰ্যসূচী প্ৰায় আমাৰ হৈছেগৈ আৰু বিশেষভাৱে আমি আজি খুব ৰাতিপুৱা ভাগত প্ৰকৃতি অকণমান আমাক বাধা দিলে, তথাপি প্ৰকৃতিৰ বাধা নেওচি হ'লেও আমি গোটেই সকলো ৰাইজে ইয়াত গোট খাইছে আৰু লগতে আমাৰ মনোনীত প্ৰাৰ্থী 33 নং দিছপুৰ বিধানসভা সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে খুব ধুনীয়াকৈ ৰাইজৰ মত বিনিময়, ৰাইজৰ আকাংক্ষা তেওঁ বুজি গৈছে আৰু আমিও দৃঢ় পৰিকল্পনা কৰিছোঁ ইয়াত থকা মিচিং ৰাইজসকলে এইবাৰ এই বিজেপি চৰকাৰকে আমি পূৰ্ণ সমৰ্থন জনাম বুলি আমিও ইতিমধ্যে আমি ইয়াৰ ওপৰত প্ৰস্তাৱ ৰাখিছোঁ। গতিকে পুনৰবাৰ সকলোকে মই মিচিং মিমা কেবাং প্ৰতিষ্ঠা দিৱসৰ তৰফৰ পৰা সকলোকে আন্তৰিকভাৱে কৃতজ্ঞতা জ্ঞাপন